সকলোকে মোৰ ৰিজু ব্লগ চেনেলটোলৈ আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি বৰ্তমান ভালে, যিহেতু এতিয়া মাৰ ঘৰতে আছোঁ। দেখিছেনে স্কুল বন্ধ, ল'ৰা ছোৱালী সেইকাৰণে মাৰ ঘৰতে আছোঁ। আৰু এইফালে ইহঁত দুটা চাওকচোন, এইফালে মই কাম কৰি আছোঁ, কামৰ মাজত কেনেকৈ মোক ডিষ্টাৰ্ব দিছে চাওকচোন দুইটা এইফালে। আৰু আজি চাদৰনো কেনেকৈ দহি বাতে আপোনালোকৰ মাজত তাকে শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'বিলাক চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। তেনেহ'লে ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন চাদৰতে আজি মই দহি বাতি আছোঁ এইফালে। আৰু এইটো আগত দেখিছেনে কিমান ধুনীয়া লাগিছে। তেনেহ'লে ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকৈনো বাতিলোঁ মই এয়া আপোনালোকক দেখাওঁ। এইফালে চাওকচোন, মই এটা আগত মই আগতীয়াকৈ বাতি ল'লোঁ আৰু এইটো আগত মই বাতি আছোঁ। আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। এইফালে দেখিছেনে মণিগুটি লগাই এনেদৰে মই বাতি আছোঁ। তেনে ব'লকচোন এতিয়া মই বাতি মেলি দেখাওঁ আপোনালোকক। একেবাৰে সহজ পদ্ধতিৰে আপোনালোকে কোনোবাই নতুনকৈ যদি চাদৰত দহি বাতিম বুলি ভাবে তেনেহ'লে আপোনালোকে শিকিব পাৰে মোৰ ভিডিঅ'টো চাই।
ফাইনেল লুকটো দেখিছেনে? চাদৰখন এইখন হৈছে, এইখন চাদৰখন এয়া ভণ্টিয়ে পিন্ধি দেখাইছে, কেনেকুৱা লাগিছেনো আপোনালোকে কমেণ্ট কৰিব। চা দহিকেইটা এফালে দেখাই দিয়া, অঁ চা ইফালে আঁচলটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব। চা দহিকেইটা ওপৰলৈ গৈ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। তো ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ বাই বাই।